क'क्राझार DAO अफिस केम्पासाव दिनै NFSM नि जोहै पावार टिलार आरो HMNEH नि जोहै Arecanut हार्वेस्टार 2021-22 मायथाइनि सेरेमोनियेल डिस्ट्रिबिउशन हाबाफारि खुंफुंदों। बे हाबाफारियावनो बाहागो लादों बिटिआरनि आबाद बिफाननि मावफुं सोद्रोमा घनश्याम दास बिथाङा। आबादारिफोरनि थाखाय जेसेबां हायो एसेबां पावार टिलार बायदि राननायजों लोगोसे आबादारिफोरनो टाटा य'दा गारि होनायनि बाथ्रा बुङो आरो नांगौ बायदियै हाबा मावलांगोन होनना बुंथियो। बे हाबाफारिखौ फेब्रुवारि दाननि गेजेरावनो मावफुंगोन होनना बुंथिदों बिटिआरनि आबाद बिफाननि मावफुं सोद्रोमा घनश्याम दास बिथाङा। নিশ্চয় আমি NFSMৰ ৰাইজ আৰু এমছৰ পালছৰ কাৰণে আমি যিখন পাৱাৰ টেলৰ আজি ডিষ্ট্ৰিবিউট কৰিছোঁ বা ডিষ্ট্ৰিবিউট কৰিব ওলাইছোঁ সেইকেইখন আমি সকলো বেনিফিচিয়াৰীসকলে আমাৰ ওচৰলৈকে আহি পাইছে। কাৰণ আজি আমাৰ এগ্ৰিকালচাৰৰ পৰা কৃষি বিভাগৰ পৰা আমি যিখিনি নেকি পাৱাৰ টেলৰ তেওঁলোকক ডিষ্ট্ৰিবিউট কৰিম, লগতে এৰিকানাৰ যিটো মেচিন এতিয়া তামোল কাটা মেচিন ওপৰলৈকে উঠি যায়, তামোলৰ ঠকটো কেনেকৈ কাটি নিছে মই অৱশ্যে আগতে দেখা নাছিলোঁ, এই প্ৰথম দেখিছোঁ। আমি মাত্ৰ ডেমৰ কাৰণে এইটো আনিব দিছিলোঁ, আনি আৰু ডেমৰ কাৰণে যদি চাকচেছ হয় তেতিয়াহ'লে সকলো বেনিফিচিয়াৰীসকলক দিয়াৰ ব্যৱস্থা এটা কৰিম। কিন্তু পাৱাৰ টেলৰ এইকাৰণে আমি দিব ওলাইছোঁ যেন মানুহৰ গৰু ম'হ নাইকিয়া হৈ গৈছে, খেতি পথাৰবিলাক এতিয়া এনেই পৰি থকা হৈছে। তাৰ কাৰণে সকলো কৃষক বন্ধুসকলক আহ্বান জনাইছোঁ যেন যিবিলাক ব্যক্তিয়ে পাৱাৰ টিলাৰ পায় তেওঁলোকে নিজৰ খেতিডৰাৰ লগতে ওচৰ চুবুৰীয়াৰ মানুহৰ খেতিত সহায় কৰি দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু সকলো ফাৰ্মাৰসকলে যেন নিজৰ খেতিৰ লগতে নিজৰ পৰিয়ালৰ লগতে সকলো ৰাইজক যেন আনন্দিত কৰিব পাৰে বা নিজৰ শস্য বিক্ৰী কৰি যেন আমাৰ মানুহক সহায় কৰিব পাৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু সেই মৰ্মে আমি যিমানখিনি পাৰোঁ সকলো খেতিয়কসকলক পাৱাৰ টিলাৰ দিয়াৰ ব্যৱস্থা কৰিয়ে আছোঁ। আমি বৰ্তমান 2-3বাৰ দিয়া হ'লেই আৰু আগতো আমাৰ দিয়াৰ আশা নিশ্চয় আছে। যদি খেতিয়কসকলে যদি আগবাঢ়ি আহে ভালদৰে খেতিডৰা কৰে আমি কোনো সহায় নকৰাকৈ নাথাকোঁ, সহায় কৰিম, সেই তেওঁলোক আহ্বান জনাইছোঁ। আৰু তাৰ লগতে আমি এইবাৰ খেতিয়কসকলে যিবিলাকে আগৰ নিচিনাকৈ ৱাটাৰ মিলনৰ পৰা আৰম্ভ কৰি মেচ খেতি কৰিছে, মাকৈ খেতি কৰিছে আৰু লগতে ৱাটাৰ মিলনৰ পৰা আৰম্ভ কৰি মাষ্টাৰলৈ আৰম্ভ কৰি যিবিলাকে বহুত বছৰ আগৰ পৰা খেতি কৰি আহি আছে তেওঁলোকক আমি এইবাৰ টাটা ইউথ গাড়ী দিব ওলাইছোঁ। আৰু সেই মৰ্মে হয়তো কিছুদিন আমাৰ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখ বা 6 তাৰিখৰ ভিতৰত আমি ডিষ্ট্ৰিবিউট কৰিম, আপোনালোকে নিশ্চয় দেখা পাব। সেই মৰ্মে খেতিয়কসকলে আগ্ৰহত হৈ ওলাই আহক আৰু তেওঁলোকৰ গাড়ী পোৱা দেখিলে নিশ্চয় খেতিয়কসকলে আগবাঢ়ি আহিব পাৰে আৰু উৎসাহ যোগাইছোঁ। উৎসাহ যোগাত যদি তেওঁলোকে যদি সঁচা নচলে আমাক যদি আনন্দিত কৰিব পাৰে তেতিয়াহ'লে আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা এটা কৰিম। আৰু লগতে সকলো ফাৰ্মাৰসকলক মই অনুৰোধ জনাইছোঁ যেন একত্ৰিত হওক, একতা হওক, নিজৰ লগতে ল'ৰা ছোৱালীৰ লগতে পৰিয়ালৰ লগতে বাহিৰৰ বস্তু বাহিনী আনি কিমানখিনি খাব কিমান কিনিব যদি আমি নিজে যে প্ৰডাক্ট কৰিব পাৰোঁ ইমানখিনি আমি পাৱাৰ টিলাৰৰ পৰা আৰম্ভ কৰি সহায় কৰিছোঁ। তেওঁলোকে নিজে কৰা শস্য আদি এডভান্স কৰিব দিছোঁ, আগতীয়াকৈ দিছোঁ, সেই খেতি এইবাৰ দেখিছোঁ নিশ্চয় বহুত ভাল হৈছে। আমাৰ এইবাৰ সৰিয়হ খেতি কেনেকুৱা হৈছে আমি নিজে শস্য দিছিলোঁ, বীজ দিছিলোঁ, মাষ্টাৰ অইলবিলাকৰ এনেকুৱাকৈ খেতি হৈছে দেখিলে নিজৰে আনন্দ লাগে, ফূৰ্তি লাগে। মই সকলো খেতিডৰা জেগাই জেগাই ঘূৰিছোঁ, জেগাই জেগাই লৈছোঁ আৰু জেগাই জেগাই চাইছোঁ। সেই মৰ্মে মোৰ ভাল লাগিছে। যোৱা 17 বছৰত যিখিনি হৈছিল সেই মৰ্মে কিন্তু আমি কোনো একো দেখা পোৱা নাছিলোঁ। কিন্তু এইবাৰ আমাৰ CM প্ৰমোদ বৰা ছাৰৰ নেতৃত্বত যিখিনি নেকি আমাৰ বিটাৰ পৰিৱৰ্তন বিচাৰিছিলে সেই পৰিৱৰ্তন কিন্তু আমি দেখাবলৈ সক্ষম হৈছোঁ। ঠিক আছে। गोजोनथाव खौरां। गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टार्गेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों। जायफोर बिथांमोना बेंकिं, रेलवे, SSC, इन्सुरेन्स, डिफेन्स, आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों। बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टार्गेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों। आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टार्गेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टार्गेट कोचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं, रेलवे, SSC, इन्सुरेन्स, डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टार्गेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।